হে গাইজ, কি খবৰ আপোনালোকে? আশা কৰোঁ আপোনালোকে ভালে আছে। তো গাইজ, আজি আৰু আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ, মোৰ চেনেললৈ। আজি এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ, মানে এক্সামৰ পৰা দি পিনে আৰু অলপ লগৰটো মানে ইয়াৰ বাইকখন এই কালাৰ লগাব হৈছে। ইয়াৰ লগত আহি মানে এটা বস্তু দেখা পালোঁ সোণাপুৰ আৰু লোকেশ্যনটো কিবা এটা প্ৰগ্ৰাম আছে, ইয়াতে দেখাব, অলপ পিছত দেখাম আৰু যদি যাওঁ আপোনালোকে চাব। জাম হৈ আছে গাইজ, কি কৈছে আৰু জাম হৈছে পুৰা। কিবা কালচাৰেল প্ৰগ্ৰাম আছে চাগে, এইটো চাওক, চাই থাকক। তো বলক দেখি মই হ'বগে লাগে। कॉलेज में हो गाइस। हमारा कॉलेज का स्टूडेंट है ये सब। এইটো আমাৰ স্পীডটো বেছি হৈ গ'ল গাইজ, সেইকাৰণে আমি অলপ আগতে আহি গ'লোঁ। এই ইয়াতে আছিল জেগাটো। ধনজিতৰ বোলে আজি ফাৰ্ষ্ট টাইম বোলে গাইজ, আপোনালোকৰ মৰমৰ ভ্লগাৰটো আজি ফাৰ্ষ্ট টাইম বোলে গাইজ, কিন্তু আমি বহুত বাৰ আহিলোঁ গাইজ। তো
গাইছ আজি আমি কি কৰিছোঁ এইটো চাওঁ গাইছ তো আমি আজি DRLটো মানে ৰেড কৰিব গৈছিলোঁ গাইছ আৰু ফুলাই আনিছোঁ বেগত আছে এইটো পিছত দেখাম তো আপোনালোকৰ মৰমৰ আপোনালোকৰ মানে কি ক'ম আৰু ধনজিত ৰাহাং আৰু এইটো এতিয়া আমি মদ খাম গাইছ এইটো আমাৰ লোকেল মদ হে গাইছ ফাইনেলি চিঙৰা আৰু কোকা-কোলা খোৱা হ'ল তো গাইছ মই তেতিয়াহ'লে ট্ৰেইন ষ্টেচনত আজি ফাৰ্ষ্ট আহিছোঁ চ' বলক চাব যাওঁ কি হয় আৰু এইটো ভিউটো চাওঁ খেত্ৰী ষ্টেচনলৈকে এইটো কি ভিউ মজা লাগিছে গাইছ তো বলক গাইছ চলো এইটো হৈছে তেতেলীয়া ট্ৰেইন ষ্টেচন এইপিনে ট্ৰেইন ৰখি আছে ৰাজধানী ট্ৰেইন আৰু এইপিনে কিবা আছে গাইছ মই যদি ট্ৰেইন ষ্টেচনত ৰেলৱে চাকৰি পোৱা হ'লে মোৰ জীৱন লাইফ ছেট হৈ গ'ল হয় নে কি কোৱা গাইছ উপায় নাই পঢ়িব চৰিব নোৱাৰোঁ নাপাওঁ কি আছে ইপিনে গৈ আছোঁ গাইছ ভিউটো চাব যাম কিবা আছে এইটো স্কুল না কি হে না তেতিয়াহ'লে মানুহ যদি চাইছে কোনোবাই কমেণ্ট কৰিব অলপ দাউৰি যাওক অলপ ছানছেট এটা ইভিনিং টাইম হ'ব পাৰে ভাল কৰি আছে আৰু এইটো ইঞ্জিন চলি আছে এইটো লোক' পাইলট এইটো পিনে ৰাস্তা আছে মানে এইটো হৈছে তেতেলীয়া ট্ৰেইন ষ্টেচন গাইছ তো বলক এইখিনি আছে লৈ পিনে নাযাওঁ আৰু লগৰবোৰে দুখী আছে চ' নোৱাৰোঁ গাইছ ইচ্ছা নাই আৰু যাবলৈ ওলাইছোঁ গাইছ এইটো চাওক চি গাইছ লেতেৰা এইটো এনেকুৱা হোতে চি এইটো হৈছে তেতেলীয়া হে গাইছ এতিয়া ভ্লগটো এণ্ড হ'বলৈ গৈছে তো গাইছ মানে এইকেইদিন এক্সাম চলি আছেতো চ' মই ভ্লগ চগ দিব পৰা নাই এক্সাম খতম হ'লে মানে শেষ হ'লে বেছি নহয় অলপ ডেইলিটো নোৱাৰি দেচোন দি থাকিম বুলি ভাবিছোঁ আৰু কিন্তু আজি কিবাকৈ কৰি মেনেজ কৰি আপোনালোকক ভ্লগ ওলাই দিলেও তো ভিডিঅ'টো কেনেকুৱা লাগিলে ভাল পালে যদি লাইক কৰক আৰু নিউ মেম্বাৰটো ছাবস্ক্ৰাইব প্লিজ গাইছ প্লিজ আৰু এটা কথা গাইছ মানে ভ্লগটো যদি কিবা বেয়া হৈছে তে মোক কমেণ্টত জনাব যাতে মই নেক্সট ভিডিঅ'ত আপগ্ৰেড কৰিব পাৰিম আৰু আপোনালোকে যদি ডিজাৰ্ভ কৰে সৌৰভ যোশী বা এনেকুৱা কিবা ডাঙৰ ব্লগাৰ্ছকেইটাৰ নিচিনা যদি আপোনালোকে ডিজাৰ্ভ কৰে তো মোৰ তাত এইটো এনেকুৱাতো নোৱাৰিম বিকজ মোৰ ইমান আৰু কি কয় স্কিলছ নাই মোৰ আৰু মোৰ তাত কোৱালিটি ভাল কেমেৰাও নাই চ' আপোনালোকে এডজাষ্ট কৰিব লাগিব আৰু চ' গাইছ আপোনালোকে আশা কৰোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব সহায় কৰিব তো গাইছ আজিলৈকে এইখিনিয়ে থেংক ইউ গাইছ